আজি মই আপোনালোকৰ ডিব্ৰুগড় টাউনত ফুৰিবলৈ আহিছোঁ লগৰ কেইজনীৰ সৈতে। হাই লাজ কৰিছে ক'ত গুচি গ'ল এজনী কবিতা। হাই কৰি দিয়া আমি 4জনী আজি বজাৰলৈ আহিছোঁ। আমি এতিয়া 3জনী আহিলোঁ আৰু এজনী আহিছে। এজনী আহি আছে, তাই গমেই নাপায় মই কেমেৰা কৰি আছোঁ বুলি। মই মানে হেৰি কৰিছোঁ আৰু কেমেৰামেন নেকি ডিএছএলআৰ হ'ব লাগিছিলে। হাই তুমি তোমাক দেখিয়ে পোৱা নাছিলোঁ। এতিয়া আমি থানাচাৰিআলি এইটো ডিব্ৰুগড়ৰ থানা চাৰিআলি ডিব্ৰুগড়ৰ থানা চাৰিআলি কিতাপৰ দোকানলৈ যাম। এইজনীয়ে খুব লাজ কৰিছে। ফাৰ্ষ্ট ক'ত যাম কিতাপৰ দোকান। কংকনা আৰু ববিতা কৈ আছে। এয়া কবিতা মোৰ লগত বহুত দিন ইজনী লগে পোৱা নাছিলোঁ লকডাউনত। চ' আজি বজাৰলৈ বুলি ওলাই আহিলোঁ কিবা কিবি ল'ম বুলি। এইটো ভুটীয়া গলি। ঐ তোমালোকে বেলেগকে কৈছা নেকি? ফাৰ্ষ্ট বিশালত সোমাও নেকি? একো ল'ব নাই যদি কেলে হয় পিছে একো ল'ব নাই না বস্তুখিনি লৈ লোৱা তাৰপিছত আমাৰ বহুত ডিচিশ্যন লওঁতে বহুত প্ৰব্লেম। ইটোত সোমাওঁ সিটোত সোমাওঁ নাজানো মানে আমি টাইমটো কেনেকৈ স্পেণ্ড কৰোঁ ভাবিয়ে পোৱা নাছিলোঁ। মানে য'ত ত'ত ফাৰ্ষ্টে কিতাপৰ দোকানলৈ যাম, তাৰপিছত আমি এতিয়া ময়ো নাজানো ক'ত যাম, চাই থাকক আপুনি। কিতাপৰ দোকান পোৱাগৈ নাই। পকা বজাৰ গ'লগৈ আমি পোনে সোমাইছোঁহে। ধৰি আছে কালি কিয় জানো ইমান দিন মানে পিছত আহিছোঁ যে বজাৰ মানে আমি নাপাইছোঁ খোজকাঢ়ি ইমানেই ভাগৰ লাগিছে। আৰু চিটুৱেশ্যনটো চাই এনেকুৱা লাগিছে যে কৰোণা নাই, কোনো মাস্ক পিন্ধা নাই, ইমান ভিৰ হৈছে। লকডাউনৰ পিছত আমি একেলগে বজাৰ আহিছোঁ। আগতেই কলেজ আহোঁতে খুব বজাৰ আহোঁ আমি 4জনী, কিন্তু আমি এতিয়া বহুত দিনৰ মূৰত প্ৰায় 8 মান্থৰ পিছত আমি একেলগে বজাৰ আহিছোঁ। চ' বহুতেই ভাল লাগিছে। আপুনিও আমাৰ লগত চাই থাকক প্লিজ। বাপৰে ভিৰ, কৰোণা নাই নেকি? মাস্কটো নাই মৰা কোনো। ভয় লাগে। চেফটি প্ৰথমত ন এয়া এটা ভিৰ ভাড়া পাই একদম ওলালো আৰু ন খা বন্ধ হোৱাৰ নিচিনা। এয়া কিতাপৰ দোকান পাই গ'লোহি আমি। এতিয়া ফাৰ্ষ্ট প্ৰথম এইটো কিতাপ ল'ব লাগিব মানে নেশ্যনেল লাইব্ৰেৰী। আমাৰ এতিয়া কংকনা বাইদেৱে কিতাপ ল'লে। আপোনালোকেও ডিব্ৰুগড়ত যদি কিবা কিতাপ লাগে তেন্তে ডাইৰেক্ট নেশ্যনেল লাইব্ৰেৰী আহিব। তাত সকলো ধৰণৰে কিতাপ পোৱা যায়, বিশেষকৈ ইংলিছ মিডিয়ামৰ কিতাপবোৰ। চ' প্লিজ ইয়ালৈ আহিব। ইয়াতো বহুত ধৰণৰ কিতাপ পোৱা যায় আৰু চব বুকছ এভেইলেবল থাকে। এতিয়া আমি বেংক এটালৈ যাব লৈছোঁ কবিতাৰ কিবা কাম থকাৰ কাৰণে, কিন্তু কামটো নহ'ল বাৰু, চাই থাকক তথাপিও। তাৰপিছত আমি খাবলৈ যাম। আমি এতিয়া ক'ৰ পৰা আহিলোঁ? কেটলা মাৰ্কেটৰ পৰা আহিলোঁ। মই কি ল'লোঁ? কাণফুলি দেখাই দিয়া। কেটলা মাৰ্কেটত ভিডিঅ' কৰিব নাপালোঁ, অলপ প্ৰব্লেম হ'ল। এতিয়া আমি খানা নাপামগৈ। বাই বাই। খানা নাপাব গৈছে দেই। নালাগে ক'বলৈ, তেওঁলোকে এতিয়াও ডিচিশ্যন ল'ব পৰা নাই যে ক'ত যাব খাবলৈ। ক'ত যাবা ন? চ' এবাৰ ক'ত যাবা? কেপচিত যামগৈ, এবাৰ টমছ ফেয়াৰ। এতিয়া আমি বেংকত যাব গৈছোঁ। এই বাইদেউজনীৰ কাম আছে। কি বেংক? IDBI। বজাৰ এয়া বহুত ভিৰ। আজি নৱেম্বৰৰ 20 তাৰিখ।
বহুত ভিৰ পৰিছে ডিব্ৰুগড়ত যদি বজাৰ আপুনি আহে তেন্তে যদি পাপৰি চাটে পাপৰি খাব চাট মন গৈছে, ভাল পায় 50 তেন্তে rupees ৰ আপুনি পাপৰি চাটটো। ভুটীয়া গলিৰ মুখতে যিটো পাপৰি চাটৰ দোকান আছে তো পেট ভৰা মানে বস্তু এটা খাব ভালেকেইটা লাগিব। বহে তাত আপুনি 30 rupees আৰু 50 rupees ৰ পাপৰি চাট পাব আমি এবাৰ এতিয়া খাই পেন্থালুঞ্জ চাবচোন গৈছোঁ। ইমানেই টেষ্টি হয় ইমানেই টেষ্টি মানে ডিব্ৰুগড় আহিলে আপুনি নোখোৱাকৈ নাথাকিব স্মাইলিং পেন্থালুঞ্জ আৰু KFC লগতে আছে মোৰ চকু পৰীক্ষা কৰি যাওঁ নি চকু হেৰি কৰিছে চকু সংসাৰ সমস্যাখন কিবা দেখিলে মনত পৰে নি এইখন আকৌ তৃপ্তি কোনখন তৃপ্তি এইখন তৃপ্তিত খাই খাই আমনি লাগিলে আৰু সেইখন দাম পৰিব নি কেপচিত খালে পেটটো নভৰে বাৰু নভৰে তেনেকুৱাকে তেনেহ'লে পেট ভৰা জেগাত খাওঁ চাওঁ আকৌ ৰখা সোমাই লওঁ সিহঁতি পেন্থালুঞ্জত ফটো ক্লিক কৰিম কৈছে ন পেন্থালুঞ্জত ভাল কাপোৰ নাপায় নেদেখো দেই এফালৰ পৰা পাৰ হোৱা নেকি ক'ত যাবা অ'কে সোমাব আকৌ ক'ত গৈ আছে এইকেইজনী ঐ কবিতা মই ভাবিছিলোঁ KFC সোমাব বুলি কিন্তু সিহঁতি চিধা গৈয়ে আছে নাজানো সিহঁতৰ মাইণ্ডত কি খেলাই আছে আমি মুঠতে অকল ফ'ল' কৰা মানুহ ফ'ল' কৰি গৈ আছোঁ লিফ্টত উঠিবলৈ ভয় কোনো নুঠে মই নোৱাৰো দে মোৰ ভয় লাগে মই আজি এনেই জিমৰ ভৰি বিষাইছে মোৰ লিফ্টত উঠিব নোৱাৰো আমি ফাৰ্ষ্ট ফ্ল'ৰত উঠিয়ে কংগনাই ফটো মাৰিবলৈ যি উৎপাত কৰিলে কংগনা মানে কংগনা বুলি নহয় আৰু চবেই মানে একদম ফটো মৰা দেখাম আৰু আমি মাৰিলোঁ পিছে বহুতখিনি ফটো আৰু একদম মজা মজা দেখাম দেই এয়া কবিতাই প'জ দিছে ফটো মাৰিব লাগে এতিয়া আমি ফাৰ্ষ্ট পেন্থালুঞ্জত সোমাম পেন্থালুঞ্জৰ ক্লথ ষ্ট'ৰত ক্লথ ইয়াত আৰু কুৰ্তি চুৰ্তি চাওঁ যদি পচন্দ হয় ল'ম নহ'লে নলওঁ আৰু পচন্দ নহ'লে এয়া চাই থাকক আপোনালোকেও আহিব পাৰে পেন্থালুঞ্জত ধুনীয়া কাপোৰ আছে ইয়েৰিংছৰ কালেকশ্যন ইয়াত এইখিনি কংগনাই ফটো মাৰিছে বুলি প'জ দিছে যি ৰঙা চিঙা পৰিলে খঙত হ'লেও হাঁহি দে তোলৈ চাই সুখী হ'ম মই অভিমানী হ'লে অভিমান নহ'ব জনমে জনমে মৰম দিও মলা মই তোৰ অভিমান এতিয়া আমি আৰু এটা ফ্ল'ৰ ওপৰলৈ যাম তাত গৈ আমি ফটো ক্লিক কৰিম চাই থাকক ইয়াতে পেন্থালুঞ্জৰ ছেকেণ্ড ফ্ল'ৰত হণ্টেড হাউচ বুলি এটা হাউচ আছে আপোনালোকে আহিলে আহিব পাৰে আৰু তাৰ প্ৰাইচটো 200 এতিয়া আমি এটমস্ফিয়াৰ পাই গ'লোহি এটমস্ফিয়াৰ ৰেষ্টুৰেণ্ট নতুনকৈ খুলিছে পেন্থালুঞ্জৰ একেবাৰে ওপৰত চ' আপোনালোকে ফেমিলিৰ সৈতে বা পেৰেণ্টছ নতুবা ফ্ৰেণ্ডছৰ সৈতে আহিব পাৰে আৰু বহুতেই ভাল হয়
এয়া আমি ইয়াতে অকণমান ফটো চটো মাৰি সোমাওঁ নোসোমাওঁ সেয়া কংকনা আৰু ববিতাহঁতৰ ওপৰতহে ডিচিশ্যন। আমি এতিয়া এটম স্কুৱেৰৰ পৰাই গ'লোহি। এইবোৰ চব ফটো মাৰিব আহিছে দেই। এখন ফটো মাৰি চব প'ষ্ট। মই ক'ত এট লাষ্ট ডিচিশ্যনটো ল'লে আৰু সোমালোঁ আৰু তাৰপিছত দেখাই আছোঁ ভিতৰখিনি। ফাৰ্ষ্ট টাইম আমি আহিছোঁ আজি ইয়ালৈ। ইয়াত নাম লিখাই ভিতৰত যাব লাগিব। আহি থাকক আমাৰ লগতো আপুনিও। প্ৰতিটো পুৱাবেলি তোক লাগে কম ভগৱানক। তোৰ লগতে জীৱন জীয়াই ল'ম, তোৰ লগতে মৰিও চাই হ'ম, সাৰথি হৈ থাকিবি বিশ্বকোতে সজাই থম। ক'ত আছে? এটম স্কুৱেৰ ব্ৰেণ্ডহামছৰ এটম স্কুৱেৰ আছে ন? এটম স্কুৱেৰ অৰ্ডাৰ দিছোঁ। কি অৰ্ডাৰ দিলোঁ? ফ্ৰাইড ৰাইচ। এখন মেনু। এই আমাৰ খানা আহি গ'ল। এখেতে খাব ল'লেই আৰু। হাই, এতিয়া আমি এটম স্কুৱেৰৰ পৰা ওলাই আহিলোঁ। এতিয়া যাম আমি পাৰ্লাৰ, পূজা পাৰ্লাৰ থানা চাৰিআলি। আমাৰ দুজনী সুন্দৰীয়ে কি ফুটাই? নাক ফুটাই আৰু কাণ ফুটাব। চ' চাই থাকিব। বহুতৰে মাজতে এয়া ফাৰ্ষ্ট কংকনাই থ্ৰেডিং কৰিব, আপোনালোকক দেখাম। আৰু এয়া ববিতা নাক ফুটাব, দেখাই আছোঁ। কংকনাৰ বিৰাট ভয়। दर्द होगा, চাকু মিঠা दर्द होगा। চাকু এতিয়া আমাৰ ববিতাই নাক ফুটাব, খাব। জনমে জনমে মৰম দিও মনাম, মই তোৰ অভিমান। জানিলেও জগতে জানক, তোক লাগে মোক নালাগে আনক। প্ৰতিটো পাৰ্লাৰৰ কাম হৈ গ'ল আমাৰ এতিয়া। এয়া ববিতাই নাক ফুটালে, এয়া কংকনাই কাণ ফুটালে। ধুনীয়া লাগিছে দুইজনীকে। তোমাৰ নিজেতো নকৰিলা যে থ্ৰেডিং কৰি ল'লে। তো আমাৰ বজাৰো হৈ গ'ল আৰু কাম সেইকেইটাও হৈ গ'ল চব। এতিয়া আমি আমাৰ কম্পিউটাৰ ক্লাছ আছে, তালৈ যাম। আজিৰ ভ্লগটো ইমানেই হয়। বহুত মস্তি কৰিলোঁ আমি। আৰু এট লাষ্ট মই কি ল'লোঁ এয়া দেখাই দিছোঁ। এয়া চাওক, মই এযোৰ অসমীয়া গহনাৰ কাণফুলি ল'লোঁ। 500 ৰুপিজ ল'লে কেটলা মাৰ্কেটৰ ভিতৰৰ পৰা। চ' আৰু লগতে আপোনালোকক এতিয়া আমি মৰা ফটো কেইখনমান দেখাই দিছোঁ। লগতে জীৱন জীয়াই ল'ম, তোৰ লগতে মৰিও চাই হ'ম, সাৰথি হৈ থাকিবি বিশ্বকোতে সজাই